আজি আহি আছোঁ আমি আমগুৰিলৈ। এয়া বালিঘাট দলং পাইছোঁহি। সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ভিডিঅ'টো চাগে দেৰিকৈহে পাব। আজি আহি আছোঁ আমাৰ বাহঁতৰ ঘৰলৈ, আমাৰ আপাৰ ছোৱালী। এইফালে পুৰা বনাইছে, ভনীয়ে ক'লে ভাত পুৰা বনাইছে। কি বনাইছ? হাঁহৰ মাংস, হাঁহৰ মাংস। এইফালে আমাৰ এইজনী ভাগিনজনী ৰ'বা আকৌ। নমস্কাৰ। আজি আমাৰ বাহিৰত আহিছে, ভাল লাগিছে, বহুত দিনৰ লগ পাইছো। আৰু তুমি ক'ত থাকা কৈ দিয়া আকৌ। মই এতিয়া আছো বৰ্তমান গুৱাহাটীত। এতিয়া পূজা বুলি আহিছো আৰু ঘৰলে, তাৰপিছত আকৌ যামগে আৰু লাহেকে। আজি ভাল লাগিছে আৰু আপোনালোকক লগ পাই, বহুত দিনৰ। মোৰো ভাল লাগিছে। এইফালে মায়ে পকাতে বহি লৈছে, পকাতে বহি লৈছে। পুৰা ভাগিনীয়েকে বনাই দিছে আৰু তত নাই। আৰু ভিনদেউ ক'ত গ'ল? তেতিয়াহ'লে খাই লওঁ আমি। আহ শিল্পা, এতিয়া আমি বাইদেউ ঘৰৰ পৰা যাবলৈ ওলাইছো। আৰু এগৰাকী বাইদেউ আছে, তালৈ যাওঁ আমি। চব যাম হয়নে? কিমান দূৰ ইয়াৰ পৰা? ইয়াৰ পৰা 2 কিলোমিটাৰ হ'ব আৰু পামগে, গাড়ীত যাম যিহেতু। মই মানে বাহঁতৰ পুৰণা ঘৰলৈ গৈছো। এইটো মানে ইয়াত নতুনকে লৈছে। ইয়াত কি কয় এইটো আমগুৰি ন? বৰুৱা পুখুৰী। আকৌ আহিব মাহী। আকৌ আহিম। বহুত ভাল লাগিলে ন? ভাল লাগিলে। গৈ থাকো এতিয়া। সাঁচি গছ, এইফালে গোটেই সাঁচি বাৰী এইবোৰ। গোটেই সাঁচি এজোপা বৰ ধুনীয়াকে ফুলি আছে বাহঁতৰ ঘৰত। এখন ফুলনি, সৰু সুৰা ফুলনি। এজনী ওলালে। আমি যাওঁ আৰু এতিয়া। যাওঁ আৰু গিফ্ট ঢেৰ পালো দেই। গিফ্ট দেখাই দে, কিমান গিফ্ট চব। ঠিক আছে, এতিয়া গৈ থাকো ন? কি ভৰ্তি কৰি দিছে? এতিয়া গৈ থাকো হয়নে শিল্পা? এইজনী আমাৰ শিল্পা। আহি আছ? মই চা আজি মানে আহিলো ইমান খৰকে আহিছো। ডাঙৰ বাইদেউজনীৰ ঘৰত ভিডিঅ' কৰা নহ'ল, কথা পাতি থাকোঁতে পাহৰিয়ে গ'লো। ক'লে গ'লি মানুহবোৰ এটা হৈছে যে। বাৰান্দাত লাইট চাইট জ্বলোৱা নাই, আন্ধাৰ লাগিছে। বেয়া লাগে। যাওঁগে দেই, বাই বাই। যাওঁগে এবাৰ আমগুৰিৰ পৰা আহি শিমলগুৰি পালোহি। মাক থৈ মেলি যাওঁগে আৰু। এইবোৰ এইটো কৈ কোন? এইটো ডাঙৰ দাদা, বাবা বুলি কওঁ দেই ইয়াক। চবকে নাম কৰি কৰি মাতো আৰু। সেইটো এটা নিচলা পেচলা, চোলা তোলা নাই। যাওঁগে দেই, বাই বাই। ওপৰ পৰিয়াল নাই, ক'ৰ পালেগে ঠিক নাই। পূজা লাগিলে। আজি আহি আছো আমি মৰাণলৈ আহি আছো পূজা চাবলৈ। আমাৰ ইয়াৰ আজি বাৰ্থডে, সুমনৰ বাৰ্থডে আজি। সেইটো কাৰণে আজি মৰাণত পূজা চাবলৈ যাব বোলে, সেইটো কাৰণে লৈ আহিছো। আৰু আমিও আহিছো লগতে আৰু সকলোখিনি। এইটো ৰাস্তাই আহি বিৰাট ভাল লাগে দেই, একেবাৰে মুকলি লাগে। এয়া চেপন পালোহি আমি। বাবৰিয়ে মানুহ একদম পুৰা ভিৰ। এইবাৰ বহুত ভিৰ হৈছে। চেপন পূজা মণ্ডপটো মৰাণ পালোহি আমি।
ইয়াতে গাড়ী ৰাখি খোজকাঢ়িব লাগিব এতিয়া। এইখন চিল্কা লাইন পালোহি দেই। এই লাহেকে দিছে হা সেইটো যি লাহেকে দিছে আৰু অলপ পিছত পুৰা ভিৰ হৈ যাব ন। মণ্ডপটো দেখাই দিছোঁ অকণমান। ইয়াত আনন্দ মেলা হৈ আছে। এয়া চাওক মানুহৰ ভিৰ চাওকচোন। যাব নোৱাৰি মানে বাহিৰৰ পৰা অকণমান চাইছোঁ, অকণমান আঁতৰৰ পৰা। উঠাতকৈ যোৱা মানুহ বেছি হৈছে। মৰাণৰ পৰা আমি উভতিছোঁ আৰু ঘৰমুৱা হৈছোঁ। দোকান চোকানবিলাকত অকণমান সোমালোঁ, আপোনালোকক দেখুওৱা নহ'ল আৰু। চবতে ভিডিঅ' কৰি থাকিবলৈও ভাল নালাগে। এতিয়া গৈ থাকোঁ আৰু 9 মান বাজিবই হ'ল আৰু ক'তো নোসোমাওঁ। এয়া আমি চাফৰাই পালোহি। গেট বন্ধ, ট্ৰেইন আহি আছে। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।